वेलकम बैक टू माय यूट्यूब चैनल आपलोक पुनः स्वागतम जानाइছো মই यूट्यूब चैनलले মই এতিয়া আছো পখৰাত আপোনালোকে যদি মোৰ লাষ্ট ভিডিও কিটা চাই আছে নহলে গম পাইছে মই নেপাল যাইত আইছো তো নেপালত আজি আমাৰ হৈছে থাৰ্ড ডে তো এতিয়া আমি আহি পালো আজি কালি পাইছো পখৰাত তো এতিয়া পখৰাত হোষ্টেল হাউস বুলি এটা আছে ইয়াতে আমি পখৰা লেকৰ ওচৰতে আছো তো আজি আমাৰ হ'ব গৈছে এক্সট্ৰিম এডভেঞ্চাৰ তো আজি আমি গৈ আছো লোৱাৰ মাষ্টেং জমসমলৈকে আমাৰ এটো হ'ব একচুয়ালি মুক্তিনাথলৈকে হ'ব তো আজি আমি গৈ আছো জমসমলৈকে অলমোস্ট 140 কিলোমিটাৰ 30 কিলোমিটাৰ মান আমি ভাল ৰাস্তা পাম তাৰ পিছত অফ ৰোডিং হ'ব এক্সট্ৰিম হ'ব আজি এডভেঞ্চাৰ অফ ৰোডিং তো গোটেইখিনি আপোনাক দেখাম মই এক্সাইটেড হৈ আছো এতিয়া টাইম হৈ গ'ল 8টা বাজিব হৈছে মৰ্নিং তো মই ৰেডি হৈ গৈছো অলমোস্ট আৰু চাওক না মই শুই উঠিয়ে মই বাহিৰত মই ভবা নাছিলো এনেকুৱা ভিউ আছে বুলি দেখাই আছো আপোনালোকক ভিউটো এনেকুৱা মজা লাগিছে চাওক না মই দেখি পগলা হৈ গৈছো ৰাতিপুৱাই মই ভবাই নাছিলো ইমান ধুনীয়া ভিউ কালি ৰাতিটো আহি পেলাই এনেকৈ থাকি গ'লো এফালে ভাবিছিলো ইয়াতে চাগে এনেকৈ আছে কিন্তু এনেকৈ যে পাহাৰ এনেকৈ ইমান ধুনীয়া লাগিছে চাওক না এনেকৈ আছে ভবাই নাছিলো আৰু এটা বস্তু দেখাই আছো পানীটো দেখিছেনে কিমান ক্লিয়াৰ আৰু ইয়াতে মাছ আছিলে এয়া চাওক না মাছ দেখিছেনে এটা ইমান ডাঙৰ ডাঙৰ মাছ ঘূৰি আছে দেখাই আছো আজি গোটেইখিনি চাই থাকিব আপোনালোকে আজি ফুল অফ ৰোডিং হ'ব তো ভিডিঅ'খিনি চাই থাকিব মজা পাব ভিউ মজা আহিব গোটেইখিনি মজা হ'ব তো মটৰ ব্লগত আপোনালোক লগ পাই আছো তাতে আমাৰ বাইক আছে পাহাৰটো কালাৰটো চেঞ্জ হৈ গৈ আছে চাওকচোন ক্লাউডি আছিলে এতিয়া ধুনীয়া কি মজা লাগিছে আচল জ্বালা খোলা আৰু লগোৱা আহি পোৱাৰ পিছত খোলাওঁতে বাৰু ইমান প্ৰব্লেম নাই পটককৈ হৈ যায় লগাওঁতেহে অ'কে আমি ওলাই মেলি ৰেডি হৈ গৈছিলোঁ তাৰপিছত আমি গম পালোঁ যে আমাৰ ব্ৰেকফাষ্টটো ইনক্লুড আছে আমি কালি কথা বতৰা হোৱাই নাছিলে ভালকৈ তো ওপৰৰ পৰা যে দেখি আছিলোঁ এই মাছ যে দেখি আছিলোঁ সেই তাতে আহি গ'লোঁ পাৰ্কত তো চাহ লৈ লৈছোঁ চাহ খাম তো ইয়াৰ পৰা আমি ওলাই যাম তো 9টা বজাত ওলাই যাম 8টা বজাত যোৱা কথা আছিলে তো ব্ৰেকফাষ্টটো কৰি এতিয়া 9টা বজাত ওলাই যাম আৰু এটা কথা কি হ'ল মুষ্টাঙৰ কাৰণে আমি পাৰ্মিট বনাব লাগিব তো ইয়াতে যিটো অফিচ আছে পখৰাত যিটো অফিচ আছে সেইটো খোলে 10টা বজাত তো আমি ভাবিছোঁ কি ইয়াতে ৰৈ থাকিলে আমাৰ লেট হৈ যাব তো আমি ওলাই যাম ঘাচাত পাৰ্মিট ওলাই গ'লে তো তাতে যাম তাতে গৈ পেলাই বনাই ল'ম তো এতিয়া ব্ৰেকফাষ্টটো কৰিলোঁ আমি নাইচ ভিডিঅ' কৰিছোঁ এয়া হ'ল আমাৰ আজিৰ ব্ৰেকফাষ্ট কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট কমপ্লিমেণ্টাৰীনো কিনো পইচা দিয়া হৈছে অলৰেডি ন পইচা দিয়া হৈছে অ'কে হাই থেংক ইউ অ'কে ফাইনেলি ওলাই গ'লোঁ ইয়াতে বহুত ফৰেনাৰ্ছ আহিছে আমিও বাৰু ফৰেনাৰ্ছে হয় নেপালৰ কাৰণে কালি বহুতখিনি মানুহ পাইছোঁ আমি লাঞ্চ ৰাতি খানা খাব ওলাই যাওঁতে দেখিছিলোঁ কালি দিনততো ভিউটো দেখাব নাছিলে আজি লেকটো দেখাই আছোঁ আপোনালোকক ফাইনেলি আমি ওলালোঁ মাষ্টাঙৰ কাৰণে আমি আজি পামগৈ জমসমত আজি থাকিম তো এইকেইদিন মাষ্টেং পূৰা এক্সপ্ল'ৰ হ'ব লোৱাৰ মাষ্টেং তো তাৰ আগতে আমাৰ পাৰ্মিশ্যনো উলিয়াব লাগিব পাৰ্মিশ্যন এইটো লেক চাওক না মোৰ ৰুমৰ পৰাও দেখি আছিলোঁ বঢ়িয়াকৈ কিমান ধুনীয়া ভিউ ৰাতি বঢ়িয়া লাগিছিলে লাইটখিনিও দেখি পেলাই চিটিৰ যিখিনি পোহৰ মজা লাগিছিলে ভিউটো মুষ্টাঙত একচুৱেলি দুটা আছে আপাৰ মাষ্টাং আৰু লোৱাৰ মাষ্টেং
তো আমি এতিয়া গৈ আছোঁ লোৱাৰ মাষ্টেং। আপাৰ মাষ্টেংটোৰ কাৰণে বহুতখিনি পাৰ্মিশ্যন ল'ব লাগে আৰু লগতে অলপ গাইডো ল'ব লগা হয়, তো খৰচাও বহুত বেছি হয়। আৰু আমি সেইটো ৰাইড বেলেগকৈ কৰিম। এতিয়া আমি লোৱাৰ মাষ্টেং ছাইডটো এক্সপ্ল'ৰ কৰিম। তো ইয়াতে অফ ৰোডিং হ'ব বহুত বেছি, 30 কিলোমিটাৰমান আমি ভাল ৰাস্তা পাম চাগে, তাৰপিছত কমপ্লিটলি অফ ৰোডিঙেই হ'ব। তো এতিয়া গৈ থাকোঁ, গৈ থাকিলে গম পাম। নাজাৰা চাওক না, পখৰাৰ পৰা ওলাই আহিয়ে দেখিছেনে ভিউ, কেমেৰাত আহিছেনে নাজানো। ৱাও, সঁচাকৈ বহুত ধুনীয়া দেই নেপাল, বহুত ধুনীয়া লাগিছে। পাহাৰবোৰ ইমান ওখ ওখ। আমি আহিয়ে আছোঁ, পখৰাৰ পৰা আহিয়ে আছোঁ, আমি ৰোৱা নাই। তো একেবাৰে ঘাচাত ৰমগৈ। ঘাচাত আমাৰ যিহেতু পাৰ্মিটটো উলিয়াব লাগিব মাষ্টেঙৰ কাৰণে, এক্সট্ৰাকৈ পাৰ্মিট লাগে। আপোনালোকে যিটো ভানচাৰ হয়, য'ত নেপাল এণ্ট্ৰি কৰোঁতে যিটো হয়, সেইটো ভানচাৰে আমাক কিন্তু তাত কৈছিলে যে বেলেগ পাৰ্মিট নালাগে মাষ্টেঙৰ কাৰণে। তো সিহঁতি নাজানে ভালকৈ, নাজানো, সিহঁতি ক'ব নিবিচাৰে। তো তাতে সেইটো ভানচাৰে নহ'ব, আপোনালোকে মাষ্টেঙৰ কাৰণে বেলেগকৈ পাৰ্মিট উলিয়াই ল'ব লাগিব। হাই, বাই বাই। বাচ্চাকেইটাই বাই বাই দি আছে। লা লা লা। এইফালে আহি আছোঁ আমি, ওপৰত আহিলোঁ আৰু ওপৰত গৈ আছোঁ আমি, গৈ থাকিম। এতিয়া পূৰা অফ ৰোডিং ষ্টাৰ্ট হৈ গ'ল। ইয়াতে পূৰা ৰাস্তা এনেকুৱাই পাম, পূৰা ধূলি ধূলি, কি ধুনীয়া ভিউ। অ'কে, এইকেইটা যে গৈ আছে সিহঁতৰ হেলমেটকেইটা দেখিছেনে? কি জমা। সিহঁতৰ লগত এটা পোৱালি এটা আছে, অকণমানি সৰু ল'ৰা এটা দেখিব। এইটো চাওক, বেয়া কিবা লাগিছে। অ'কে, ৰাস্তা দেখিছে? এনেকৈ বাছবোৰ কেনেকৈ আহে জানো? ইয়াতে মানুহখিনিৰ কিন্তু ডেইলি লাইফটো বহুত টাফ হয় দেই। আমিতো এতিয়া এসপ্তাহ 10 দিনৰ কাৰণে বা 3-4 দিন, এসপ্তাহ 10 দিনৰ কাৰণে আহোঁ, তো ঠিক আছে, আমাৰ ভাল লাগে পাহাৰবোৰ দেখি। কিন্তু ইয়াতে যিখিনি মানুহ আছে ভাবকচোন, তেহেঁতি ডেইলি চলিবৰ কাৰণে কিমান কষ্ট, অহা যোৱা। কিন্তু ঘৰবোৰ বহুত ধুনীয়া ধুনীয়া ইয়াতে, বহুত ধুনীয়া। আমি লাকি কি আমি ইমান ধুনীয়া জেগাত আমি জন্ম হৈছোঁ, ইমান ধুনীয়া জেগাত আমি থাকোঁ। বেয়া অফ ৰোডিং, মইতো ফাৰ্ষ্ট টাইম কৰিছোঁ এইবাৰ ইমান অফ ৰোডিং কৰা নাছিলোঁ আজিলৈকে। মাই গড, এনেকৈতো আৰু 100 কিলোমিটাৰ যাব আছে। এক্সট্ৰিম। Oh my god.
এইবোৰ ৰাস্তাত বাইক গাড়ী চলাই থাকিলে কিমান দিন ভাল হৈ থাকিব দেই বাপৰে এটা ভাবি আছিলোঁ আমি চাগে লোকেল হ'ব বুলি এইকেইটা আকৌ লগ পালোঁ আমি আহি তাতে গৈ আছে তো অষ্ট্ৰেলিয়াৰ পৰা আহিছে পোলেণ্ডৰ পৰা আহিছে বোলে ইয়াতে তেল ভৰাই লওঁ এইটো লাষ্ট তেল ডিপো পাম বুলি কৈছে তেলটো ভৰাই আকৌ যাব লাগিব আমি এইটো চাইডে বেনী বজাৰ পালোঁ বেনী বজাৰৰ পৰা চিধা ৰাস্তাটো হয় লোকেল চক সুধিছিলোঁ কাকপানী বুলি সুধিছিলোঁ তাহাঁতে ৰাইট চাইড দেখাই দিছিলে তো এতিয়া আমি যাম এইটো ৰাস্তাত বেনী বজাৰৰ পৰা আগলৈ रुको ओह माय गॉड देखो देखो ओहो हा এতিয়া ভাল ৰাস্তা হা হা মজা মজা ও হার্ড আমি পাই গ'লোহি ৰূপসী ৱাটাৰফল চাওক না কিমান ডাঙৰ ফাইনেলি আমি আহি পালোঁ ৰূপসী ৱাটাৰফলত ভিউটো চাওক না বহুত ডাঙৰ ৱাটাৰফল হয় বহুত মজা লাগিছে দেখি আমাৰ এতিয়াও বহুতো যাব বাকী আছে কিন্তু এনেকুৱা ভিউ পালেতো নৰে ফটো এখন ক্লিক নকৰাকৈ যাব নোৱাৰি তো সেইকাৰণে ধুনীয়াকৈ ফটো মাৰি লৈছোঁ ইয়াতে যাব মন যোৱা নাই কিন্তু উপায় নাই আমাৰ এতিয়াও বহুত দূৰ যাব লগা আছে আৰু পাছ বনাব আছে বিশেষকৈ তো পাছৰ কথাটো গম নাপাওঁ যদি বেছি লেট হৈ যায় অফিচ যদি বন্ধ হৈ গ'লে আমাৰ প্ৰব্লেম হৈ যাব তো আমাৰ এতিয়া মেইন হৈছে পাছটো উলিয়াই ল'ব লাগিব মাষ্টাৰিঙৰ কাৰণে তাৰপিছত টেনশ্যন নাই আৰু ৰাস্তা যিহেতু বহুত অফ ৰোডিং হয় সেইকাৰণে ৰাতি ৰাইড কৰিব নোৱাৰি ৰিক্স হৈ যাব তো সেইকাৰণে দিনে দিনে আমি কভাৰ কৰিব লাগিব বাকী চাই থাকক ভিডিঅ' মই ভিউটো এবাৰ দেখাই দিছোঁ ভালকৈ আপোনালোকক মই ৱাটাৰফলটো দেখাই আছোঁ
ভালৰ মাজত যেনেকৈ বেয়া থাকে তেনেকৈ ৰাস্তাটো বেয়া, কিন্তু জেগা চাওক না। অৱস্থা দেখিছেনে? ধূলিৰ অৱস্থা পুতি পেলালে আমাক। তো এতিয়া আহি পালোঁ আমি ঘাচা চেক পইণ্টত। তো ইয়াতে পাৰ্মিট বনাই লৈ আছোঁ দেই। এইটো জমচমৰ কাৰণে বেলেগকৈ এটা পাৰ্মিট বনাব লাগে। তো এইটো 1000 ৰুপিজ 1000 নেপালী কাৰেঞ্চি লৈছে। তো একো নাই, বিশেষ একো নাই, ID প্ৰুফ এটা দিলেই হৈ গ'ল। তো ওলাই গ'ল, টেনশ্যন নাই। অ'কে, বাকী দেখাই আছোঁ। এটা আল্টিমেট ভিউ পাই গ'লোহি আমি ঘপকে, কিন্তু খতমেই হ'ল ফটো মাৰোঁতে। চাব হা, ৰেইনবো পাই গৈছোঁ। ইয়াতে লাঞ্চটো কৰি লওঁ এতিয়া, যিহেতু আমি ব্ৰেকফাষ্ট কৰি অহাই, খোৱা নাই ইয়াতে। ভাল লাগিছে জেগাটো, ইয়াতে খাই লওঁ। ওকে, ফাইনেলি ৰুম পাই গ'লোহি আজিৰ কাৰণে। আজি অলপ জল্দি পাই গ'লোহি। জল্দি মানে আমি এইকেইদিন বহুত লেট হৈ আছিলে ৰুম পোৱা। 9টা, ফাৰ্ষ্ট দিনা 11 তেনেকুৱা হৈ আছিলে। আজি 6:30ত আমি ৰৈ আহিছোঁ, বহুত ৰৈ ফটো মাৰি খাওঁতে বহুত টাইম লগালোঁ। তো তেনেকৈ আহিছোঁ, ফাইনেলি পাই গ'লোহি। আমি এতিয়া জমচমত আছোঁ। তো কাইলৈ আমি যাম মুক্তিনাথলৈকে। তো সেইখিনি ভিডিঅ' বেলেগকৈ পাব চাবলৈ। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিন্তু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ।